2026 বুলি ক'লে আমি গমেই পাইছোঁ 2 + 0 + 2 + 6 that means 10 10ৰ পিছত আহে 1 + 0 1 10 বুলি কোৱাৰ লগে লগে 1 1 মানে ৰাইজ 0 আহিছে মানে ফল মানে ফাৰ্ষ্ট হাফটো অলপমান ভাল যাব আৰু সেকেন্ড হাফটো অলপমান বেয়া যাব চ্যালেঞ্জিং আহিব পাৰে ইমান আপুনি চিন্তা কৰিব নালাগে এই বছৰটো তুমি চাইনিজ নিউমাৰলজি মতে চাও ইয়াৰ অফ হৰ্স আহিছে অৰ্থাৎ ঘোঁৰাৰ দৰে আমি দৌৰিব পাৰিম অৰ্থাৎ আমাৰ বহুত বেছি গ্ৰোথ হ'ব আমি চাও কোনবিলাক মানুহৰ কাৰণে এই বছৰটো ভাল যিকোনো ইংৰাজী মাহৰে 1 তাৰিখ 10 তাৰিখ 19 তাৰিখ আৰু 28 তাৰিখ নহলে যিকোনো ইংৰাজী মাহৰ 2 তাৰিখ 11 তাৰিখ 20 তাৰিখ আৰু 29 তাৰিখ বা যিকোনো ইংৰাজী মাহৰে 4 তাৰিখ 13 তাৰিখ 22 তাৰিখ আৰু 31 তাৰিখ নহলে যিকোনো ইংৰাজী মাহৰে 7 তাৰিখ 16 তাৰিখ আৰু 25 তাৰিখে জন্মগ্ৰহণ কৰা ব্যক্তিসকলৰ কাৰণে খুবেই ভাল লগতে জুলাই 24 তাৰিখৰ পৰা আগষ্টৰ 23 তাৰিখলৈকে এই সময়খিনি কোৱা হয় লিও সানশাইন গতিকে এই সময়খিনি জন্মগ্ৰহণ কৰা ব্যক্তিসকলৰ এই বছৰটো খুব বেছি ভাল হ'ব যদি আমি চাও কোনবিলাক সেক্টৰত ভাল হ'ব ষ্টাৰ্টআপৰ কাৰণে খুব ভাল নতুনকৈ যদি আমি কিবা কৰিব বিচাৰিছে বিজনেছ কৰিব বিচাৰিছে খুব ভাল এন্টাৰপ্ৰেনাৰশ্বিপৰ কাৰণে ভাল নিউ থটছ আহিব নিউ আপোনাৰ পলিচি আহিব গভৰ্ণমেণ্ট পলিচি বহুত বেছি হ'ব অসমত লগতে ভাৰতবৰ্ষৰ লগতে গোটেই পৃথিৱীত নিউ নিউ পলিচি আহিব এআই বহুত বেছি আগবাঢ়ি যাব আমাৰ ইণ্ডিয়াটো বহুত বেছি এআই গ্ৰোথ হ'ব সোলাৰ পাৱাৰ বহুত ডাঙৰ এটা ইন্ডাষ্ট্ৰি হ'বলৈ গৈ আছে সোলাৰ পাৱাৰ গতিকে সোলাৰ পাৱাৰৰ খুব এটা ভাল ইন্ডাষ্ট্ৰি হ'ব গোল্ডৰ দাম বহুত বাঢ়িব সিলভাৰৰ দাম বাঢ়িব লগতে কপাৰ মেটালৰ দাম বাঢ়িব আৰু এই গোটেই বছৰটো যদি চোৱা যায় বিশেষকৈ যিবিলাকে পলিটিক্সত জয়েন কৰিব বিচাৰিছে পলিটিচিয়ানৰ কাৰণে খুব এটা ভাল বছৰ নতুনকৈ ব্যৱসায় কৰিব বিচাৰিছে যিকোনো ব্যৱসায়ৰ ভিতৰত আপুনি যদি ৰেষ্টুৰেণ্ট ব্যৱসায় কথা ভাবে সেইটো খুব বেছি ভাল হ'ব যদি আপুনি ৰিয়েল এষ্টেটত ইনভেষ্ট কৰিব বিচাৰিছে তাতো ভাল তাৰ বাহিৰেও আপুনি এই সময়খিনিত আপুনি যদি ভাবিছে যে মই নিজকে অলপ ইনক্ৰিজ কৰোঁ নলেজ গেইনিঙৰ কাৰণে ভাল বছৰ গতিকে এই বছৰটো আপোনাৰ নিউ লাৰ্ণিং হ'ব লগতে সবতকৈ ইম্পৰ্টেণ্ট কথা হ'ল বিয়া হ'ব এইটো বছৰ বহুত বেছিকৈ বিয়া হ'ব কাৰণ নিউ বিগিনিং হয় বিয়া বাচ্চা হোৱা এই ধৰণৰ যিবিলাক ইভেণ্ট আছে বা একাডেমিক্সত কোনোবাই PhD কৰিব বিচাৰিছে বা এই ধৰণৰ কিবা একাডেমিক্সত নিজৰ লেভেলটো বঢ়াব বিচাৰিছে তেওঁলোকৰ কাৰণে খুব বেছি ভাল মাত্ৰ কোনবিলাকৰ কাৰণে বেয়া যোন ডিসিপ্লিন নহ'ব অৰ্গেনাইজ নহ'ব কাৰণ সান হ'ল ডিসিপ্লিন প্লেনেট অৰ্থাৎ সানৰাইজ সানছেট যেনেকৈ ফিক্স থাকে আমি যদি ফিক্স হ'ব পাৰোঁ আমি সেলফ ৰেসপেক্ট ৰাখি পেলাই যদি ডিসিপ্লিন অৰ্গেনাইজভাৱে আমি কাম কৰোঁ আমাৰ এই বছৰটো খুব বেছি ভাল হ'ব মনত ৰাখিব যদি মই বেলেগ এটা নাম্বাৰছ কোৱা নাই নাম্বাৰ 3 কথা কোৱা নাই নাম্বাৰ 6ৰ কথা কোৱা নাই নাম্বাৰ 5ৰ কথা কোৱা নাই নাম্বাৰ 9ৰ কথা কোৱা নাই নাম্বাৰ 8ৰ কথা কোৱা নাই তেওঁলোকৰ কাৰণেও ভাল হ'ব কিন্তু অকমান তেওঁলোকে চ্যালেঞ্জেছ পাব কিন্তু এই নাম্বাৰ 1 নাম্বাৰ 2 নাম্বাৰ 4 আৰু নাম্বাৰ 7ৰ কাৰণে খুবেই বেছি ভাল বছৰ গতিকে আপোনালোকে এই গোটেই বছৰটো এনজয় কৰক 2026 বুলি ক'লে আমি জানিছো যে 2 + 0 + 2 + 6 that means 10 মানে 1 মানে সানৰ বছৰ এই গোটেই বছৰটো কি এলিমেন্ট হ'ব হেয়া হৈছে ওয়াটাৰ যদি আমি সান বুলি ক'লে অলপমান ফায়াৰ এলিমেন্টটো বুজাও কিন্তু নহয় এই বছৰটো হৈছে ওয়াটাৰ এলিমেন্ট গতিকে যিমান পাৰে আপুনি পানী খাওক আৰু পানীৰ অপচয় নকৰিব এই বছৰটো যদি বাস্তু ডাইৰেকচন চাও পূব দিশটো ইজ ডাইৰেকচন পূব দিশটো হৈছে এই বছৰটোৰ কাৰণে ডাইৰেকচন গতিকে পূব দিশত আপোনাৰ ড্ৰয়িং ৰুমৰ পূব দিশত ৰাইজিং সানৰ উদিত সূৰ্যৰ ফটো যদি আপুনি ৰাখিব পাৰে তেতিয়া আপোনালোকৰ কাৰণে ভাল এই বছৰটোৰ মেটেল হৈছে কপাৰ মেটেল গতিকে কপাৰৰ ৰিং আপুনি তামৰ আঙুঠি আপুনি পিন্ধিব পাৰে বা তামৰ খাৰু আপোনালোকৰ হাতত পিন্ধিব পাৰে এই বছৰটোৰ ক্ৰিষ্টেল হৈছে টাইগাৰ আই আৰু ৰেড জেস্পাৰ টাইগাৰ আই ক্ৰিষ্টেল আপুনি লগত ৰাখিব পাৰে ব্ৰেচলেট হিচাপেও পিন্ধিব পাৰে এই বছৰটোৰ কাৰণে কালাৰ হৈছে গোল্ডেন কালাৰটো অৰেঞ্জ কালাৰটো ইয়েলো কালাৰটো আৰু অলপমান ৰেড কালাৰটো কোনো কাৰণে এই বছৰটো ব্ল্যাক কালাৰ নিপিন্ধিব ব্ল্যাক কালাৰটো এই বছৰটোৰ কাৰণে অলপ নেগেটিভ যদি আমি এই বছৰটোত যদি লাল কিতাপৰ ফালৰ পৰা চাওঁ কাৰ লগত সম্বন্ধ ভাল কৰিব পিতৃ বা পিতৃস্থানীয় ব্যক্তিৰ লগত যদি সম্বন্ধ ভাল লাগে তেওঁ কিবা গিফ্ট দিয়ে তেওঁ যদি ঘৰৰ ওচৰত কোনোবা এনেকুৱা মানুহ আছে যাৰ আপোনাৰ দেউতাৰ বয়সীয়া বা ফাইনেন্সিয়েলি উইক তেওঁ ঔষধ দিয়া কাপোৰ দিয়ে এইখিনি কাম আপুনি কৰিব পাৰে গৰুক যিমান পাৰে আপুনি খুৱাওক গৰুক খোৱালেও আপোনাৰ নৱগ্ৰহৰ শান্তি হ'ব লগতে মন্ত্ৰ জপ যদি কৰিব বিচাৰিছে জয় সূৰ্য দেৱতা আপুনি এনে নাম জপ কৰিব পাৰে নহলে গায়ত্ৰী মন্ত্ৰ আপুনি জপ কৰিব পাৰে লগতে আদিত্য হৃদয় স্তোত্ৰম এই সূৰ্যৰ যিটো মন্ত্ৰ ৰবিৰ যি স্তোত্ৰম সেইটো আপুনি পাঠ কৰিব পাৰে ডেইলি সূৰ্য প্ৰণাম কৰক কেনেকৈ প্ৰণাম কৰিব এটা তামৰ পাত্ৰত কুমকুম চাউল আৰু চেনি মিক্স কৰি এটা ৰক্ত জমা দি ৰাতিপুৱা 7টা বজাৰ আগতে যদি সূৰ্য প্ৰণাম কৰিব পাৰে আপোনালোকৰ কাৰণে ভাল ঘৰত সানফ্লাৱাৰ যদি আপুনি পাৰে সানফ্লাৱাৰ গছও আপুনি ঘৰত ৰাখিব পাৰে আৰু
তাবিজ এটা আপুনি বনাব পাৰে সেই তাবিজটো কেনেকৈ বনাব তামৰ এটা আঙুঠি ল'ব তাত বেলগছৰ শিপা ভৰাই পেলাই আপুনি ৰঙা সূতাৰে পুৰুষসকলে সোঁ হাতত মহিলাসকলে বাওঁ হাতত পিন্ধিব নহ'লে ৰঙা কাপোৰতো সেই বেলগছৰ শিপা লৈ পেলাই পুৰুষসকলে সোঁ হাতত মহিলাসকলে বাওঁ হাতত পিন্ধিব পাৰে এই গোটৰ বছৰটো যেটো সানৰ বছৰ যিমান পাৰে আপুনি ডিসিপ্লিন হৈ থাকক অৰ্গেনাইজ হৈ থাকক কাৰণ সান ৰাইজ আৰু সান সেট যেনেকৈ ফিক্স থাকে আমিও যদি আমাৰ লাইফৰ ৰুটিনখন ডেইলি লাইফখন যদি আমি ফিক্স কৰিলো কনসিস্টেন্সি মেইনটেইন কৰো ডিসিপ্লিন অৰ্গেনাইজ থাকো তেতিয়া আমাৰ কাৰণে খুব বেছি ভাল 2026 ত ইলেকশ্যন আহি আছে কোনে খেখাই মাৰিব তাকেলে বহুতৰ মাজত চিন্তা হৈ আছে কিন্তু এবাৰ চিন্তাৰ কোনো কাৰণেই নাই কাৰণ এবাৰ হে আগৰ চৰকাৰে হ'ব কেনেকৈ হ'ব আমি যদি নিউমাৰলজি ফৰ্মুলা ইউজ কৰি চাওঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যদি আমি ডেট অফ বাৰ্থটো চাওঁ 1 ফেব্ৰুৱাৰী 1969 তেওঁৰ ড্ৰাইভাৰ নম্বৰ হৈছে 1 কণ্ডাক্টৰ নম্বৰ হৈছে 1 আৰু তেওঁৰ পাৰ্সোনেল ইয়াৰ যেটো চলি আছে বৰ্তমান ব্যক্তিগত বছৰ সেই হৈছে নম্বৰ 4 আৰু তেওঁৰ নামটো যদি আমি নিউমাৰলিকেল ভ্যালু উলিয়াও তে নম্বৰ 9 ত আহে আমি কৈছোৱে যে এই বছৰটো 2026 যেটো বছৰ সেইটো হৈছে নম্বৰ 1 ৰ বছৰ গতিকে 1 ৰ লগত 1 ৰ কম্বিনেশ্যন খুবেই ভাল লগত তেওঁ সাপোৰ্টেড বাই নাম্বাৰ 1 মানে কণ্ডাক্টৰ নাম্বাৰ 2 আৰু পাৰ্সোনেল ইয়াৰ নাম্বাৰ 4 গতিকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে খুব ভাল যে তেওঁ বিজেপি গভৰ্ণমেণ্ট মানে বিজেপি টিমটোক তেওঁ লিড কৰি আছে গতিকে তেওঁৰ কাৰণে খুবেই ভাল হ'ব তেওঁৰ লগত এজন সভাপতি আছে দিলীপ শইকীয়া ডাঙৰীয়া তেখেতৰ আমি ডেট অফ বাৰ্থটো চাওঁ 1 সেপ্টেম্বৰ 1973 তেওঁ যদি ড্ৰাইভাৰ নম্বৰ ওলাও নম্বৰ 1 ত যায় কণ্ডাক্টৰ নম্বৰ 3 আৰু পাৰ্সোনেল ইয়াৰ 2 1 ৰ ব্যক্তি এই বছৰটো 1 আৰু তেওঁ পাৰ্সোনেল ইয়াৰ ব্যক্তিগত বছৰটো নম্বৰ 2 গতিকে এটা ফ্যামিলিত আছে গতিকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সাপোৰ্ট কৰিবৰ কাৰণে তেওঁ খুব বেছি শক্তিশালী পেটক সাপোৰ্ট কৰিব পাৰিব গতিকে এই কথাখিনি যদি চোৱা যায় বিজেপি জুনে লিড কৰিব তেওঁ পুৰা সাপোৰ্টিভ আছে 2026 টো তাৰ বিপৰীতে যদি আমি চাওঁ গৌৰৱ গগৈ ডাঙৰীয়াৰ ফালে তেওঁৰ ডেট অফ বাৰ্থ হ'ল 4 সেপ্টেম্বৰ 1982 September 1982 তেওঁ যদি আমি ড্ৰাইভাৰ নম্বৰ আছে নম্বৰ 4 কণ্ডাক্টৰ নম্বৰ হৈছে নম্বৰ 6 আৰু পাৰ্সোনেল ইয়াৰ চলি আছে নম্বৰ 5 আৰু তেওঁৰ নামটো আছে নম্বৰ 4 ত তেওঁ 4 6 ৰ যেটো কম্বিনেশ্যন যদিও 1 2 4 6 ৰ ফ্যামিলি হয় কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দৰে আজ এই বছৰটো তেওঁৰ কাৰণে ইমান শক্তিশালী নহব আৰু লগতে আমি এষ্ট্ৰলজিৰ ফলৰ পৰা যদি চাওঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এতিয়া শুক্ৰৰ মহাদশা চলি আছে গতিকে শুক্ৰই জেনেৰেলি নেম ফেম লাক্সাৰি বা লগতে 21st চেঞ্চুৰী যেটো চলি আছে তেনে চাওঁ তেনেহলে তাত ভেনাছৰ ৰুল বেছিকৈ কৰিব গতিকে এই বছৰটো 2026 ত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনে আকৌ হ'ব আৰু মনত ৰাখিব যে 2026 মান নতুন এটা বিগিনিং এই বছৰটোত নতুন নতুন মুখ দেখিবলৈ পাব আমাৰ বিধানসভাত নতুন নতুন মুখ আহিব প্ৰতিশ্ৰুতিবান বহুত সম্ভাৱনাময় প্ৰাৰ্থী এবাৰ জিকি আহিব আৰু আমাৰ অসমৰ লগতে ভাৰতবৰ্ষৰ উন্নতি কৰিব আৰু গোটেই বছৰটো আপোনাৰ কাৰণে সুখৰ যায় তাৰে কামনা কৰি ভিডিঅ'ৰ পৰা মই বিদায় দিছোঁ ধন্যবাদ